মীনপালক বন্ধুসকল আপোনালোকে মাছৰ পোনা অক্সিজেন পেকিংৰে লৈ গ'লে যিমান সোনকালে পাৰে সিমান সোনকালে পুখুৰীত এৰিবৰ কাৰণে যত্ন কৰিব কিন্তু আপোনালোকে এটা কথা মন কৰিব লাগিব পেকিংৰ পানীখিনিৰ যিটো উষ্ণতা পুখুৰীৰ পানীখিনিৰ উষ্ণতাৰ সৈতে এক হ'লে ভাল আৰু তাৰ কাৰণে আপোনালোকে প্ৰয়োজন অনুসৰি 2 পৰা 5 মিনিট বা 10 মিনিট সময় পেকিংটো পুখুৰীৰ পানীত ৰাখিব পাৰে আৰু যদি পেকিংৰ পানী আৰু পুখুৰীৰ পানীৰ উষ্ণতা প্ৰায় সমকক্ষ হয় বা একেই হয় তেতিয়াহ'লে আপোনালোকে অতি সোনকালে পেকিংৰ পৰা পোনাখিনি লাহে লাহে এৰি দিব পাৰিব পৰাপক্ষত মাছৰ পোনাখিনি পুখুৰীত এৰাৰ সময়ত অক্সিজেনৰ টেবলেট ছটিয়াই ল'ব পাৰিলে ভাল আৰু পানীখিনি সদায় পৰীক্ষা কৰি ল'ব লাগে তাৰ আগদিনাখন যাতে পানীত এমনিয়াৰ মাত্ৰা অধিক নাথাকে বা pH লেভেল যাতে মাছৰ উপযোগী হৈ থাকে এই কথাখিনি অলপ মন কৰিব লাগে যেহেতু সৰু পোনাবোৰ দূৰৰ পৰা গ'লে অলপ ভাগৰত থাকে সেইকাৰণে যদি আপোনালোকে অক্সিজেনৰ টেবলেট প্ৰয়োগ কৰি ল'ব পাৰে তেন্তে পুখুৰীত অক্সিজেনৰ মাত্ৰা যথেষ্ট থকাৰ কাৰণে মাছে অসুবিধা নাপায় আৰু অতি সোনকালে মাছখিনি পুখুৰীৰ পানীৰ সৈতে মিলি যাবলৈ সুবিধা পায় মীনপালক বন্ধুসকল আমিও আমাৰ অসমৰ মীনপালকসকলক ভিন্ন সময়ত ভিন্ন ধৰণৰ মাছৰ পোনা যোগান ধৰি আহিছোঁ আপোনালোকে প্ৰয়োজন অনুসৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে পঠিওৱাৰ সুব্যৱস্থা আছে আৰু আপোনালোকে সদায় মনত ৰাখিব যে আমি পোনা বিক্ৰী কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা কোনো অন্য ব্যক্তিক আমি নিয়োজিত কৰা নাই কিছু অভিযোগ আহিছে যে আমি তেওঁলোকক পোনা বিক্ৰী কৰিব দিয়া বুলি ঠিক তেনেকুৱা কথা আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে আপোনালোকে সদায় আমাৰ সৈতেহে পোনপটীয়াকৈ যোগাযোগ কৰিব আমাৰ পৰা পোনা ল'বলৈ বিচাৰিলে আমি কোনো মধ্যস্থতাকাৰী ইয়াত নিয়োগ কৰা নাই আপোনালোকে মীন পালন কৰক আৰু আপোনালোকৰ পুখুৰীত দিবৰ কাৰণে যদি ভাল জাতৰ পোনা লাগে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিবলৈ নাপাহৰিব চাই থাকিব আমাৰ চেনেল আৰু নতুন নতুন তথ্য পাই থাকিব যদি নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে আপোনাৰ চিনাকি মীনপালকৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ নিজে যাব